হে গাইস আসসালামু আলাইকুম বন্ধুসকল গাইস আপোনালোক বন্ধুসকল আমি আজি এই ভিডিওটো বনানোর উদ্দেশ্য হৈছে যে আমার ভারতবর্ষ বর্তমান কি চলি আছে আপোনালোকে হয়তো গম পায় চাও আজি আমার ভারতবর্ষত যিবিলাক দুখীয়া মানুহ আছে আৰু এই দুখীয়া মানুহৰ কোনো নিৰাপত্তা নাই নেকি আপোনালোকে ভাবক যিবিলাক দুখীয়া মানুহ আমি সকলোৱে দুখীয়া মানুহ আৰু আমি সকলো দুখীয়া মানুহৰ আমাৰ নিৰাপত্তা নাই নেকি আমি পুলিচৰ পৰাই যদি নিৰাপত্তা নাপাওঁ তেনেহ'লে আমি কাৰ পৰা নিৰাপত্তা পাম চাও আজি আমি কেইবাদিনৰ পৰা এটা সোশ্যাল মিডিয়াত আপডেট পাই আছো চাও कोई गाड़ी आती है उसमें से एक पुलिस वाले निकलते हैं और वो बोलते हैं हटाओ हटाओ हटाओ। मैंने बोला सर हटा रही हूँ, इसमें पानी गर्म है। बस मैंने हाथ भी ऐसे दिखाया, उन्होंने आओ ना देखा ताओ और सीधे स्टीमर का पानी धक्के से हाथ से मार के तुरंत चलती हुई गाड़ी में बैठ के चले गए। और इसके बाद मैं चिल्लाती रही लेकिन किसी ने मेरी कोई मदद नहीं की। ছোৱালী এই যোনে ছোৱালী সি কি কৰিছিল চুৰি হয়তো সি তো চুৰি কৰা নাই, সি তো এনে ব্যবসা এনে বেয়া ব্যবসা কৰা নাই। সি কি কৰিছে ৰাস্তাৰ কাষত এটা ফুটপাথত মমৰ দোকান দিছিল আৰু এই মমৰ দোকান দিয়াতে তেওঁ মমৰ দোকানখিনি দি তেওঁৰ ঘৰখন বা তেওঁৰ পৰিয়ালখন চলাইছিল। এইটো ভাল কথা আৰু এইখন ছোৱালীক আৰু উৎসাহ দিব লাগে আৰু সেইসকলে উৎসাহ দিব লাগে। কিন্তু এই উৎসাহ নিদি আমাৰ পুলিচ বাহিনীয়ে কি কৰিছিল আপোনালোকে হয়তো নাজানে। আৰু এই ঘটনাটো হল আমাৰ ভাৰতবৰ্ষৰ জয়পুৰত এই ঘটনাটো যে যিজন ছোৱালীয়ে এজন দুখীয়া মানুহ আৰু এই দুখীয়া ছোৱালীয়ে কি কৰিছিল নিজৰ পেটৰ কাৰণে বা নিজৰ পৰিয়ালৰ কাৰণে কি কৰিছিল তেওঁ ৰাস্তাৰ কাষত বা ফুটপাথত এটা মমৰ দোকান দিছিল আৰু এই মমৰ দোকান দিছিল আৰু সেই মমৰ দোকান দেওয়াতেই আমাৰ ভাৰতবৰ্ষৰ পুলিচ ছোৱালীজনীৰ ওপৰত ছোৱালীজনীৰ ওপৰত গাঁৱত কি কৰিছিল ডাইৰেক্ট মমৰ যিটো গৰম পানী আছে আৰু সেই পানীখিনি এই ছোৱালীজনীৰ ওপৰত কি কৰিছিল পুলিচ বাহিনীয়ে ঢালি দিছিল। এইটো ঢালি দিয়াৰ পিছত ছোৱালীজনীৰ হাত আৰু এইবোৰ একেবাৰে জ্বলি পৰি শেষ হৈ গৈছে আৰু সেই ছোৱালীজনীক হস্পিটেল পৰ্যন্ত মমৰ যিটো গৰম পানী আছে আৰু সেই পানীখিনি কি কৰিছিল সেই ছোৱালীখনৰ সেই গাত পেলাই দিছিল আৰু পেলাই দিয়াৰ পিছত ছোৱালীজনী কি হৈছিল একেবাৰে শৰীৰ একেবাৰে জ্বলি পৰি যোৱাৰ পিছতো আমাৰ সেই পুলিচ বাহিনীয়ে কি নকৰিছিল সেই ছোৱালীজনীক উঠাই হস্পিটেলত লৈ যোৱা নাছিল। আৰু এনেকুৱা ধৰণৰ যদি আমাৰ ভাৰতবৰ্ষৰ পুলিচ বাহিনীৰ সৈতে যদি এনেকুৱা ধৰণৰ যিবিলাক দুখীয়া মানুহ আছে আৰু এইবিলাক দুখীয়া মানুহক যদি আমাৰ ভাৰতবৰ্ষৰ পুলিচে যদি নিৰ্যাতন কৰে তেনেহলে আমাৰ এই দুখীয়া মানুহখিনি ক'ত যাব আৰু ক'ৰ পৰা নিৰাপত্তা পুলিচৰ পৰাই নিৰাপত্তা নাপালে আমি ক'ৰ পৰা নিৰাপত্তা পাম আৰু সেই ছোৱালীজনী এতিয়া ভৱিষ্যত কি হ'ব আপুনি আমাৰ যিবিলাক পুলিচ বাহিনী এইবিলাক আছে আৰু সিহঁতে এই ছোৱালীজনীৰ ভৱিষ্যত কৰি দিব নেকি? আৰু সেই ছোৱালীজনী এতিয়াও আনমেৰিড আৰু আৰু সেই ছোৱালীজনী এতিয়ালৈকে বিয়া হোৱা নাই আৰু সেই ছোৱালীজনী এতিয়া কি কৰিব? সেই ছোৱালীজনী একেবাৰে গাও শেষ হৈ গৈছে, হাত পাও আৰু বডিখন একেবাৰে জ্বলি কৰি শেষ হৈ গৈছে। এতিয়া আপুনি কওক যে আমি যদি পুলিচৰ পৰাই নিৰাপত্তা নাপাওঁ তেনেহলে আমি ক'ৰ পৰা নিৰাপত্তা পাম? তো বন্ধুসকল এইটো হল জয়পুৰৰ ঘটনা। তো বন্ধুসকল আপোনালোকৰ মতামত দিয়ক যে এইটো ঘটনাটো পুলিচে বিয়া কৰিলে না এইটো ভাল কৰিলে, আপোনালোকৰ মতামত দিয়ক। তো বন্ধুসকল এইখিনি আছিল ভিডিওটো। তো বন্ধুসকল ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি কৈ যাব।